মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, তোমালোকলৈ নতুন এটা ভিডিঅ' লৈ আহিছোঁ। অসম জাতীয় বিদ্যালয়ৰ ৪ৰ্থ শ্ৰেণীৰ দ্ৰুত পাঠৰ ক্ৰমান্বয়ে সাধুসমূহ তোমালোকৰ লগত আলোচনা কৰা হৈছে আৰু প্ৰশ্ন উত্তৰসমূহো দি থকা হৈছে। তোমালোকে ভিডিঅ'সমূহ যদি চোৱা নাই চাই ল'বা। আজি আমি আলোচনা কৰিম কোনটো সাধু তাকে চাওঁ আহাচোন। ইয়াৰ আগত দীঘলঠেঙীয়া নামৰ সাধুটি আলোচনা কৰা হ'ল, প্ৰশ্ন উত্তৰসমূহো কৰা হৈছে। তোমালোকে চোৱা নাই যদি চাই ল'বা। এতিয়া আজি তোমালোকৰ লগত ৫ নম্বৰত থকা সাধুটো ভেকুলীৰ বিয়া। এতিয়া আমি সদ্যহতে ভেকুলীৰ বিয়াৰ কথা আমি শুনি থাকোঁ, হয়নে? যেতিয়া বৰষুণ নিদিয়ে তেতিয়া ভেকুলীৰ বিয়া পাতি দিয়া হয় বুলি আমি ককা আইতাৰ মুখত শুনো। আজি আমি এই ভেকুলীৰ বিয়ানো কিনো আছেনো তাকে আমি চাওঁ সাধুটোৰ ভিতৰত দেই। এখন গাঁৱত এটা বুঢ়া আৰু এজনী বুঢ়ী আছিলে। সিহঁত অপুত্ৰক আৰু বৰ দুখীয়া আছিলে। সিহঁতৰ কোনো ল'ৰা ছোৱালী নাছিলে, কোনো সন্তান নাছিলে আৰু দুখীয়াও আছিলে সিহঁত। এদিন গঞা মানুহে মাছ মাৰিবলৈ বুলি পল জুলুকি লৈ উকিয়াই ওলালত বুঢ়া বুঢ়ীও গা উঠিল। গঞা গাঁও আৰু তোমালোকৰ সমাৰ্থ শব্দ আহিলে গঞা গাঁও লিখিব পাৰা, গ্ৰাম্য তেনেকুৱা টাইপ আৰু সমাৰ্থ শব্দ। যেতিয়া দেখিলে গাঁৱৰ বাকী মানুহবোৰে যেতিয়া মাছ মাৰিবলৈ গৈছে, বুঢ়া বুঢ়ীও ভাবিলে যে মাছ মাৰিব যাওঁ বুলি। সিহঁতৰো মন গ'ল। বুঢ়াৰ ভগা পল এটা আৰু বুঢ়ীৰ ভগা জকাই এখন আছিল। তাকে লৈ মাছলৈ দুয়ো ওলাল। বিলত নামি গঞা মানুহে গাইপতি ভাৰে ভাৰে মাছ মাৰিছে, কিন্তু বুঢ়া আৰু বুঢ়ীয়ে চবিয়াই চন্দা এটাও ধৰিব পৰা নাই। চন্দা মাছ তোমালোকে নাম শুনিছা চাগে। এবিধ মাছৰ নাম চন্দা। ধৰিব পৰা নাছিলে সিহঁতে, চন্দা এটাও ধৰিব পৰা নাই। শেষত বুঢ়াৰ খং উঠি বুঢ়ীৰ সৈতে দণ্ড এখন পাতি লৈ উত্তৰা উত্তৰি কৰি বুঢ়ীৰ ওপৰত খং সাৰিবলৈ ধৰিলে। দণ্ড কাজিয়া আৰু দেই। তাৰপিছতে বুঢ়ীয়ে দন এখন হৈ গ'ল, হয়নে? কাজিয়া এখন দণ্ড হৈ পেলাই কাজিয়া এখন হ'ল। কাজিয়া এখন হৈ লৈ দুয়োৰ মাজত উত্তৰা উত্তৰি হ'ল আৰু বুঢ়ীয়ে বুঢ়াৰ গালিত মনত বৰকৈ বেজাৰ পাই ভগা জকাইখন লৈ আকৌ চাপচেৰেক মাৰিলত তাই জকাইত এটা ভেকুলী উঠিল। ভাবিলে দুটা কাজিয়াৰ মাজত আকৌ ভাবিলে যে আকৌ এবাৰ চেষ্টা এটা কৰি চোৱা যাওক। তাৰপিছত বুঢ়ীৰ জকাইত ভেকুলীটো উঠা দেখি বুঢ়াই খঙতে চিটিকি পৰি ভেকুলীটোক এসেকা দিওঁগৈ বুলি একদম ঘৰলৈ লৈ আহিলে। ভাবিছে আৰু যিহেতু সকলোৱে গাঁৱৰ মানুহৰ পল জুলুকিতে হওক বা যিয়েই নহওক মাছ মাৰোঁতে যিহেতু গাইপতি বহুত মাছ পাইছে, এগাল মাছ পাইছে, কিন্তু এতিয়া বুঢ়া বুঢ়ীৰ জকাইত নুঠিলেই পল জুলুকিত। এতিয়া কি কৰিব? তাৰপিছত ভাবিলে ভেকুলীটো উঠা দেখি বুঢ়াৰ বহুত খং উঠিল আৰু ঘৰ পাই বুঢ়াই ভেকুলীটো চোতালত পেলাই কাঠখৰি এডাল আনি তাৰ মূৰত মাৰি দিব খোজোতেই ভেকুলীটোৱে বুঢ়াক মাত লগালে যে ককা, মোক নামাৰিবা, মই তোমালোকৰ ঘৰত বহতীয়া হৈ থাকি যি কৰিবলৈ কোৱা তাকে কৰিম। বুঢ়াই উত্তৰ দিলে ভেকুলীটোৱে তেনেকৈ কোৱা দেখি বুঢ়াই উত্তৰ দিলে, বাৰু তই মোৰ ঘৰত বহতীয়া হৈ থাকি মোক সোণৰ খোলেং এটা দিবি দেখিছোঁ, মোৰ পথাৰত কিজানি তই হালকোৰো বাই দিবি হ'বলা। ভেকুলীয়ে ক'লে, দিম, হালকোৰ বাই ককা, তুমি মোক ৰাখি চোৱাচোন। ভেকুলীৰ কথাটো শুনি বুঢ়াই ভাবিলে, চোৱাই যাওকচোন ইনো কি কৰে, ই দেখোন বৰ গণ্ডপ মাৰিছে। ইয়াকে ভাবি বুঢ়াই ভেকুলীটো নামাৰি ৰাখিলে আৰু পিছদিনাখন পুৱাই বুঢ়াই ভেকুলীক ক'লে, যাচোন হালখন লৈ পথাৰলৈ, তইনো কি হাল বাৱ চাওঁ। বুঢ়াৰ কথা শুনি ভেকুলীয়ে গৰু আৰু নাঙল লৈ বুঢ়াৰ পথাৰত হাল বাবলৈ গ'ল। সেইদিনা ভেকুলীয়ে খুব হাল বালে আৰু হাল বাই অতাই পথাৰত আলি দিবলৈ লাগিল।
এনেতে এক ৰজাই এক চহৰ ফুৰিবলৈ আহি মানুহে দুনুহে ভেকুলীয়ে হাল বাই আলি দিয়া মাটিডৰাৰ ওপৰেদি গছকি আলিটো ভাঙি তহিলং কৰি গ'ল। তাকে দেখি ভেকুলীয়ে ৰজাক নথৈ গালি পাৰিবলৈ ধৰিলে। ৰজাই গালি শুনি চাৰিওফালে চাইহে চাই কোনে গালি পাৰিছে। গৰু হালৰ বাহিৰে আন কাকো তাত নেদেখে। বাৰে প্ৰতি কি কৰে, গালি পৰা শুনি ৰজাৰ অসহনীয় হৈ গ'ল আৰু তেওঁ খং উঠি গৰুহালকে লৈ গুচি গ'ল। ইমানতে সাধুটো আজি সামৰিছোঁ। নেক্সট তাৰ পাছৰ ভিডিঅ'ত তোমালোকক পাছৰখিনি ক'ম দেই সাধুটোৰ কথা কিনো হ'ল।